namanya itu gede. Apa? Terus pakai nggak sih? Ini begitu mana deh? Masuklah. Ini চাচা সরই এই দুটো আসান ওই চাষি ভিটিবি ওটা ভিটিবি আসামি কোন দিকে মুখ দেখা যায় না মুখ দেখা যায় না নালাগে। আজি মানে টোটেল আছে 5 জন এজন ধৰিছিলোঁ 17 তাৰিখৰ দিনা তছলিমা খাতুন আজি 4 জন কালি আমি 4 জন কাটটো কৰিলোঁ টোটেল 5 জন কি হ'ল আসামি এইবিলাক? এইটো মাৰ্ডাৰ কেছ আসামি কাক হত্যা কৰিছিল? তছলিমা খাতুনৰ হাজবেণ্ডক মাৰ্ডাৰ কৰিছিলে এনে মুটু বুলি কয় কপিল উদ্দিন। তছলিমা খাতুনৰ স্বীকাৰোক্তিৰ ভিত্তিত আপোনালোকে বাকী 4 জনক গ্ৰেপ্তাৰ কৰিছে? হয় হয় তছলিমা স্বীকাৰোক্তি দিছে। মূল অভিযুক্ত কেইজন স্বীকাৰ? মূল অভিযুক্ত 5 জনে স্বীকাৰ কৰিছে মাৰ্ডাৰৰ লগত জড়িত হৈছে, মাৰ্ডাৰ প্ৰি-প্লেন কৰি মাৰ্ডাৰ কৰিছোঁ। এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিছে? এতিয়া আমি তেওঁলোকক এৰেষ্ট কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰিছোঁ। তাৰে মই 2 জন আশিউল্লাহ আৰু আমিনুল ইছলামক মই 5 জনৰ ৰিমাণ্ড বিচাৰিছোঁ। মহামান্য আদালতে মোক 2 দিনৰ ৰিমাণ্ডত দিছে। মানে 16 তাৰিখৰ ৰাতি ঠিক 1টাৰ পৰা 3টা ভিতৰত হৈছে। দেখো এই যে কেঁচুৱা ল'ৰা এটা আছে হয় কেঁচুৱা ল'ৰাজন যিটো আমি ছাৰ মহামান্য আদালতত প্ৰেৰণ দিছোঁ, তেওঁ ছাৰক লগত যাবলৈ তেওঁলোকে আদেশ দিছে। আচলতে কেনেকৈ মাৰাটো হৈছে? মাৰ্ডাৰটো এইটো প্ৰিপ্লেন কৰিছে। বৰ্তমান এই তছলিমা খাতুন হৈছে কপিল উদ্দিনৰ ফাৰ্ষ্ট হাজবেণ্ড আৰু যিটো আনিছোঁ আপোনাৰ আমিৰুল ইছলাম, তেওঁ হৈছে তেওঁৰ ছেকেণ্ড হাজবেণ্ড। তেওঁলোকৰ মাজত কিবা এটা কণ্ট্ৰভাৰ্চি হৈছিলে, আকৌ ঘূৰাই বিচাৰিছিলে আমিৰুল ইছলামে তছলিমা খাতুনক, কিন্তু এই কপিল উদ্দিনে দিবলৈ মান্তি হোৱা নাছিলে। গতিকে তেওঁ চিঙিমাৰীৰ পৰা মাতি নি দিয়াৰ চচুবাহীত গ'ল, চচুবাহীৰ পৰা ফুটামাৰিলৈ গুচি গ'ল। ফুটামাৰিত গৈ এটা আলোচনা কৰিছিলে। আলোচনা কৰি তেওঁৰ মতে কপিল যিজন মৃত কপিল এগ্ৰী নোহোৱাত তেওঁ মানে গোটেইজনে ধৰি আগুৰি ধৰি হত্যাটো কিহেৰে কৰিছিল? আমি দেখা পাইছোঁ যে ডিংগিত এটা দাগ আছে। ডিঙিত দাগ আছে, হত্যাটোতে মাথাটো এটা দাগ আছে। মাথাৰ যিটো বেক চাইডত যিটো এডাল ষ্টিল বাৰ্ছ মানে লাঠিলে এইটো কাঠৰ ইটা চফা ষ্টিল বাৰ্ছ বেক চাইডত এটেক কৰিছে। ঘৰতে হত্যা কৰিছিল? হয় ঘৰতে এইটো কৰ্ফুল বিবাহ